হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আপোনালোক সকলোকে পুনৰবাৰ মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি সাপেখাতিত অনুষ্ঠিত হোৱা বিহু মেলাৰ দিনৰ আৰু ৰাতিৰ কিছু দৃশ্য দেখাবলৈ চেষ্টা কৰিছোঁ। চ' ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। এয়া দিনৰ কাৰ্যসূচী শোভাযাত্ৰা আৰম্ভ হৈছে। বিভিন্ন জাতি আৰু জনজাতি মিলি শোভাযাত্ৰাটো আৰম্ভ কৰিছে। চ' চাই থাকক, ভাল লাগিব। ফটো মাৰিব নোৱাৰি নহয় আকৌ। আৰু এয়া হৈছে ৰাতিৰ পৰিৱেশ। এইফালে হৈছে এন্ট্ৰি গেট। গেটখন চাওকচোন, ইমান ধুনীয়াকৈ বনাইছে। গেটখনৰ কাৰণে লাইক এটা কৰি দিব। এইফালে গেটখন এতিয়া সোমাই যোৱা ভিতৰখিনি দেখাবলৈ অকণমান চেষ্টা কৰিম।
এয়া হৈছে ভিতৰৰ পৰিৱেশ। এইফালে জোলনা বহিবলৈ কিবা কিবি বনাই দিছে। এইফালে এইখন অহা যোৱা কৰিবলৈ এখন কাঠৰ দলং। চাওক দলংখন অকণ ভালকৈ দেখাইছোঁ সিফালে গৈ এইখন দলংখন। এয়া কিনাৰে কিনাৰে বিভিন্ন ধৰণৰ ডাঙৰ মানুহৰ ছবি থৈ দিছে চিত্ৰ। দেখিছে আপোনালোকে শ্ৰীমন্ত শংকৰদেৱ, সৰ্বপল্লী ৰাধাকৃষ্ণ, অন্য ধৰণৰ এইফালে মহাত্মা গান্ধী, বিভিন্ন ধৰণৰ ফটো আৰু এয়া হৈছে অতিথিশালা। অতিথিশালাৰ ভিতৰত অকণমান দেখাই দিছোঁ। অলপ দোকান দেখাই দিছোঁ, ধুনীয়া ধুনীয়া কাঠৰ বস্তুবোৰ। চ' আজিৰ ভিডিঅ'টো ইমানেই। চ' ভিডিঅ'টো যদি চাই আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰিব।